আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো মহাবিদ্যালয়ৰ IPSCৰ সমন্বয়ক শ্ৰদ্ধাৰ অৰুণ কুমাৰ চৰকাৰ ছাৰক। আৰু লগে লগে আমি কাৰ্যসূচী চলাই নিবলৈ সঞ্চালক মহোদয়াক অনুৰোধ জনাইছো আৰু মই কাৰ্যসূচী তেখেতৰ হাতত অৰ্পণ কৰিছো। ধন্যবাদ দিগম। অধ্যক্ষ মহোদয় আমাক জনাইছে তেওঁ ব্যস্ত হৈ থকাৰ কাৰণে অনুষ্ঠানটোলৈ আহিবলৈ অলপ টাইম লাগিব। তেওঁৰ ভাষণ আছিল আৰু এইটো পিছলৈ ৰাখি এতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে চমুকে দুআষাৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাম। সমন্বয়ক আমাৰ IQAC সমন্বয়ক ইংৰাজী বিভাগৰ অধ্যাপক অৰুণ চৰকাৰক ক'বলৈ অনুৰোধ জনাম। ধন্যবাদ। সুপ্রভাত আকাইলৈ আজি এক বিশেষ দিনত আমি ইয়াত উপস্থিত হৈছোঁ। মাননীয় সঞ্চালক মহোদয় আজিৰ এই বিষ্ণু ৰাভা দিৱস উৎসৱ উদযাপনত উপস্থিত মঞ্চত উপবিষ্ট অধ্যাপক বীরেন্দ্র কুমার বরাদেব, শিক্ষক গোট বিমলা প্রসাদ কলিয়া মহাবিদ্যালয়, আমার মাজত উপস্থিত মহাবিদ্যালয়ের শ্রদ্ধার শিক্ষাগুরুসকল, উপস্থিত ছাত্র একতা সভার বিষয়ববীয়াসকল, উপস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই বিশেষ দিনটো আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰয়াণ তিথিৰ লগত সংগতি ৰাখি পালন কৰা হয় বিষ্ণু ৰাভা দিৱস। 1969 চনৰ 20 জুন তাৰিখে এই মহানুভৱৰ মহাপ্ৰয়াণ হয়। বিষ্ণুপ্ৰসাদ ৰাভাদেৱ 1909 চনৰ 31 জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল। তেতিয়াৰ ঢাকাত, আজিৰ বাংলাদেশ। তেওঁৰ মাতৃৰ নাম আছিল গেঠি মেছ আৰু পিতৃ আছিল ৰায় বাহাদুৰ গোপাল চন্দ্ৰ মুছাহাৰী। জন্মগতভাৱে বড়ো জনগোষ্ঠীৰ হ'লেও তেখেতক ৰাভা পৰিয়ালে আচলতে নামজীৱন কৰে। তেওঁ অধ্যয়ন সমাপ্ত কৰি বিভিন্ন ধৰণে তেওঁৰ পাৰদৰ্শিতাবোৰ আগবঢ়াই লৈ গৈ থাকে। তেওঁ 300 অধিক গীত ৰচনা কৰিছে বিভিন্ন ধৰণৰ। আমি যদি বিষ্ণুপ্ৰসাদৰ জীৱন চাওঁ তেতিয়া তেওঁক আমি যে তেওঁ কবি, তেওঁ সাহিত্যিক, তেওঁ গায়ক, তেওঁ গানৰ স্ৰষ্টা, তেওঁ শিল্পী, চব বিশেষণবোৰ তেওঁৰ লগত লগ খায়। তেওঁৰ এটা বিশেষ পৰিচয় আছিল যে তেওঁ বাওঁপন্থী চিন্তাধাৰাত সাংঘাতিকভাৱে আকৃষ্ট আছিল আৰু সেই বাওঁপন্থী চিন্তাধাৰাৰে আমি তেওঁক কলাগুৰু বুলিও জানো, তেওঁক আমি সৈনিক শিল্পী বুলিও জানো। গতিকে তেওঁৰ সেই বাওঁপন্থী চিন্তাৰ প্ৰভাৱ আমি তেওঁৰ জীৱনত, তেওঁৰ গল্প, তেওঁৰ কবিতা আৰু গানতে নহয়, তেওঁৰ ব্যক্তিগত জীৱনতো আমি সাংঘাতিক ধৰণে দেখা পাওঁ। তেওঁৰ দেউতা ব্ৰিটিছৰ আণ্ডাৰত চাকৰি কৰিছিল আৰু সেই সূত্ৰে তেওঁলোকক 2500 বিঘা মাটি তেওঁলোকক ব্ৰিটিছ গভৰ্ণমেণ্টে দান হিচাপে আগবঢ়াইছিল আৰু সেই মাটিখিনি বিষ্ণুপ্ৰসাদ ৰাভাই সমাজৰ বাবে আগবঢ়াই দিছিল। আজি তেজপুৰ বিশ্ববিদ্যালয় চাগে সেই মাটিৰ অংশতে স্থাপন হৈছে। আৰু তেওঁৰ গানৰ মাজেৰে তেওঁ কৈছিল যে হাল যাৰ খেতি তাত। গতিকে তেওঁ সেই মাটি তেওঁৰ বংশৰ কাৰণে, তেওঁৰ পৰৱৰ্তী প্ৰজন্মৰ কাৰণে ৰাখি থোৱা নাই, তেওঁ আগবঢ়াই দিছিল সমাজৰ উন্নতিৰ কাৰণে। বিভিন্নভাৱে আমি বিষ্ণুপ্ৰসাদৰ এই প্ৰতিভা, তেওঁৰ কীৰ্তিক আমি শ্ৰদ্ধা জনাওঁ আৰু আমি ঋণী তেওঁৰ ওচৰত। তেওঁ অসমীয়া সমাজ সংস্কৃতিক এক বিশেষ দিশত আগবঢ়াই লৈ গ'ল। আৰু আজি যদি আমি কেইজনমান
সাহিত্যিকক আমি অসমীয়া সাহিত্যৰ পৰা উঠাই লওঁ, যেনেকুৱা জ্যোতিপ্ৰসাদ আগৰৱালাই হওক, বিষ্ণুপ্ৰসাদ ৰাভাই হওক, বা তেনেকুৱা আমি কেইজনমান বিশিষ্ট ব্যক্তিৰ নাম যদি উঠাই লওঁ, তেতিয়া আমাৰ অসমীয়া কাব্য, অসমীয়া গল্প, কবিতাৰ, অসমীয়া সাহিত্যৰ স্থানটো বহুত যেন তলত গুচি যায়। তেনেকুৱা এজন বিশিষ্ট ব্যক্তিত্বৰ অধিকাৰী আছিল তেওঁ, আৰু 1969 চনৰ 20 জুন তাৰিখে তেওঁৰ মহাপ্ৰয়াণ হয়। গতিকে মই বিষ্ণুপ্ৰসাদৰ বিষয়ে আৰু তেওঁৰ গান বা বিভিন্ন ধৰণৰ ইয়াত আজি অনুষ্ঠান আছে, মই মোৰ ভাষণটো বেছি আৰু দীঘলীয়া কৰিব বিচৰা নাই। মই জাষ্ট এটা অলপ সৰুকে কেইশাৰীমান আবৃত্তি কৰিব বিচাৰিছো, ভুল হলে মাফ কৰিব। হেৰো বিপ্লবী বিদ্ৰোহী বীৰ, হেৰো বিপ্লবী বিদ্ৰোহী বীৰ, তুল তোৰ অগণিত শিৰ, অতদিন তয়ে আছিল সুসুপ্ত, পৰ প্ৰদানত নিৰ্যাতিত, নিপীড়িত, দলিত, পতিত, আজি এই যুগত সতই জাগ্ৰত হেৰো, হেৰো অগণি যুগৰ ৰঙা পিৰিঙতি শিখা, জল জল উঠ উঠ আনকাৰী ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলা ৰেখা, তুলিল তই কৰালি কালিৰ ভীম ভয়ংকৰ খৰ্গ, ভাং 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 কাৰ কাপাত, শত অভিশাপ পূৰ্ণ এই দুঃখময় দুৰ্গ, তই নিজে অনন্ত বিশাল, তই শত ফনা তুলি তুলি এৰি বিষ জাল, তই অগ্নিগিৰি অগ্নি উগাৰি, জ্বলা জ্বলা শত লক্ষ পাপনৰ গল হৈ দাবানল, তই হিমগিৰি শৃংগ গল চুম্বক উচ্চতা মৌন গম্ভীৰতা, তই প্ৰশান্তৰ গভীৰতা, হৃদয়ত উৰ্মিময় সাগৰৰ মহা অসীমতা, কল্লোলময়ী বিশালতা, তই শক্তিবান ঋষি দধিচি দধিচি নহ, ঋষি দধিচি মহান তুৰস্তি মহাস্ত্ৰ, শোকৰ মৃত্যু হস্ত, শোষণৰে পুঞ্জীভূত ধ্বনিৰ মৰণ কিহত, শোষণেই মৃত্যুৰ কাৰণ, বল 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 সাজু হবৰে হল, সাজু হবৰে হল, ভাং ভাং দুৱাৰৰ দাং, কৌটি দলিতৰ গান আনে বিপ্লবী বান, সবে মিলি ভাঙে কারাদার, মুক্ত কারাবাসীগণ উড়ায় দরিদ্রজন, ভাঙে মেলি কারার দুয়ার, গায়ে মুক্তির গান, তুলে অগ্নিবান, ভাং 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 ভাং, লোহার কি করি ভাং, চিং চিং চিং, ডাকর বান্ধন চিং। ধন্যবাদ। এবার আমার মহাবিদ্যালয়ের শিক্ষকগণৰ সভাপতি, আমার সকলোৰে শ্ৰদ্ধাৰ বীৰেন বৰা ছাৰক দুআষাৰ বক্তৃতা ৰাখিবলৈ অনুৰোধ কৰিম। শ্ৰদ্ধাৰ আজি সভাৰ সভানেত্ৰী মহোদয়া, কোঅৰ্ডিনেটৰ, শ্ৰদ্ধাৰ সহকৰ্মীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বিষ্ণু ৰাভা দিৱস। আজি দিনটো তেখেতৰ এটা মৃত্যু দিন। আমি বিষ্ণু ৰাভা বুলিলে সাধাৰণতে এজন শিল্পী, চৰকাৰী হাইস্কুলৰ পৰা তেওঁ শিক্ষাৰ্থী মেট্ৰিক পাছ কৰে। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ আকৌ গ'ল। কলিকতাত কেথেড্ৰেল কলেজৰ পৰা তেওঁ ISc পাছ কৰিলে। পিছত ৰিপন কলেজ, ইয়াৰ পিছত তেওঁ সংস্কৃতিৰ জগতখনত ঘূৰি ফুৰোতে 1950 চনত নলবাৰীৰ অনুপতা মেধিৰ লগত চিনাকি হয় আৰু তেওঁৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁৰ ফালৰ পৰা দুটি সন্তান, পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভা। পৃথ্বীৰাজ ৰাভা বৰ্তমান তেজপুৰ সমষ্টিৰ পৰা অগপৰ হৈ বিধানসভালৈ নিৰ্বাচিত হৈ আছে। কিন্তু
এই সংসাৰত বেছিদিন নীতিকে তেওঁ 12 বছৰৰ পিছত অনুপ্ৰেৰণা মেলি কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুমুখত পৰে। তেওঁ আকৌ সংস্কৃতি জগতখন অনাই বনাই ঘূৰি ফুৰে। এইদৰে ঘূৰি ফুৰোঁতে তেওঁ গোসাঁই গাঁৱৰ অঞ্চলৰ মোহিনীবালা বসুমতাৰী বুলি এগৰাকীৰ লগত তেওঁ চিনাকি হয়। তেওঁ সেই এনেদৰে সংস্কৃতিক জগতত সমাজ সেৱা নামত ঘূৰি ফুৰিছিল। তেওঁৰ লগত আকৌ বিবাহ পাশত আবদ্ধ হৈ তেওঁৰ পৰা এটি সন্তান মেণ্ডেলা ৰাভা জন্ম হয়। আৰু এই মোহিনীবালা বসুমতাৰী জীৱনৰ শেষ মুহূৰ্তলৈকে বিষ্ণু ৰাভাৰ লগত একেলগে সমাজৰ কামত সংস্কৃতিক জগতখনত ঘূৰি একেলগে কাম কৰিছিল। বহুতো পুথি ৰচনা কৰিছিল। তাৰ ভিতৰত তেওঁ কেইখনমান উপন্যাস আছিল সোণপাহি, বানে কেবাং আৰু আছে নামকেইটা পাহৰিছোঁ মই, জীৱন বালক। তেওঁ বিভিন্ন পুথি লিখিছিল, বহু পুথি। তাৰপিছত প্ৰবন্ধ কেইটামান বিখ্যাত প্ৰবন্ধ আছিল বৃহত্তৰ অসমৰ পৰিকল্পনা। 1930 চনৰ পৰা ধাৰাবাহিকভাৱে তেওঁ বাঢ়ি আলোচনীখনক তেওঁ প্ৰকাশ কৰিছিল। ছাত্ৰ অৱস্থাৰ পৰা তেওঁ লিখা মেলা কৰিছিল। নমস্কাৰ। আজি ইয়াত উপস্থিত থকা আমাৰ যি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে তাৰ সভানেত্ৰী বাইদেউ, তাৰ লগতে মঞ্চত আসন গ্ৰহণ কৰি থকা পৰম পূজনীয় শিক্ষাগুৰুসকল আৰু নৱমক ছাত্ৰ ছাত্ৰীসকল। অসমীয়া সংস্কৃতি জগতৰ তিনিগৰাকী ব্যক্তি ক্ৰমে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ নাম আমি ল'বই লাগিব। আৰু যি তিনিগৰাকী ব্যক্তিৰ কাৰণে হয়তো অসম আজি সমগ্ৰ বিশ্বৰ বুকুত নিজে থিয় দি থাকিব পাৰিছে। আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে ইতিমধ্যে আমাৰ পৰম পূজনীয় শিক্ষাগুৰুসকলে জনাইছে আৰু শিক্ষাগুৰুসকলে তেওঁৰ বিষয়ে অৱগত কৰিছে যে কেনেদৰে তেওঁ আমাৰ সমাজত প্ৰতিষ্ঠিত হৈছিল। এনেকুৱা এটা সময়ত যিটো আজিৰ সময়টো বেলেগ আৰু তেতিয়াৰ সময়টো বেলেগ আছিল। বিষ্ণুপ্ৰসাদ ৰাভা সেই ব্ৰিটিছৰ দিনতে তেওঁলোকে যিমান সংগ্ৰামৰ মাজেদি জীৱন গঢ় দিছিল আৰু বৰ্তমান সময়ৰ যিটো প্লেটফৰ্ম সেইটো বেলেগ হয়। আৰু এইজনৰ বিশ্ববৰেণ্য শিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ কাৰণে অসমীয়া জাতিৰ এক অভূতপূৰ্ব ক্ষতি সাধন হৈছিল। আৰু আজি এইখিনি কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ শফিকুল। বীৰেন্দ্ৰ বৰা ছাৰ, IPSC কোঅৰ্ডিনেটৰ মোৰ মৰমৰ হয়, আমাৰ সন্মানৰ অৰুণ চৰকাৰ, উপস্থিত আমাৰ মহাবিদ্যালয়ৰ আটাইবোৰ সন্মানীয় শিক্ষক, আমাৰ কৰ্মচাৰী, নন টিচিং ষ্টাফৰ আমাৰ সন্মানীয় দিব্যান পাঠকদেৱ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ইউনিয়নপতি আছে, গোটেইখিনি সামৰি পেলাই আটাইলৈকে মোৰ মৰম শ্ৰদ্ধা জনাইছোঁ। স্বাধীনতা সংগ্ৰাম 1919 চনত তেখেতৰ জন্ম যেতিয়া, স্বাধীনতা সংগ্ৰামৰ লগত, ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত। আৰু স্বাধীনতাৰ পিছতো তেওঁ 20 বছৰ জীয়াইছে। 1947 যদি আমি স্বাধীনতা পাইছোঁ, তেতিয়াহ'লে আমাৰ তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল 1969। গতিকে স্বাধীনতাৰ আগৰ, স্বাধীনতাৰ পিছৰ এইগৰাকী মহান পণ্ডিতক আমি যদি ধুনীয়াকৈ তেওঁৰ বিষয়ে যদি আমি আলোচনা কৰিব যাওঁ, তেওঁ কি বুলি কোৱা হৈছে কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অৰ্থাৎ অসমত আৰু এজন কলাগুৰু নামাকৰণ হোৱা নাই। অৰ্থাৎ সংগীত বা সাংস্কৃতিক জগতখনৰ লগত তেওঁৰ ইমান এটা অৱদান আছিল। আমি একেৰাহে বিষ্ণুপ্ৰসাদ ৰাভাদেৱক মাটিৰ মানুহ বুলি কওঁ। অৰ্থাৎ মাটিক, অসমক ভাল পোৱা এজন মানুহ, যিয়ে অসমখনক তেওঁলোকৰ কৰ্মৰাজিৰে স্বাধীনতা দিৱসৰ লগতো তেওঁলোক আছেই,
লগে লগে সংগীত জগততো তেওঁলোকে আমাক ইমান চহকী কৰি থৈ গৈছে। আজিৰ দিনটোত আমি বাস কৰিছোঁ 2023 বৰ্ষত, আৰু 2023 বৰ্ষত আমাৰ অসমৰ ইমান এনেকুৱা প্ৰতিভাৱান পুৰুষবিলাকক আমাক কোনোবাই ক'ব লাগে উৎসৱটো উদযাপন কৰা বা আমি মানে হাঁহি খুচি থাকিব লাগে, তেওঁৰ বিষয়ে এটা কলি গাই দিয়াচোন, এষাৰ কোৱাচোন, এনেকুৱা কৈ থাকিব লাগে। তেওঁলোকক আমি তাৰমানে একচুৱেলি এটা দিনত বিশেষ দিনত স্মৰণ নহয়, আমাৰ অসমলৈ আগবঢ়োৱা অৱদানত আমাৰ অসমৰ যিকেইজন সৰ্বশ্ৰেষ্ঠ পুৰুষ আছে, যি সৰ্বশ্ৰেষ্ঠ নাৰী আছে, তেওঁলোকক হৃদয়ৰ পৰা আমি সদায় যেতিয়া শ্ৰদ্ধা কৰিম, ভক্তি কৰিম, তেওঁলোকৰ কৰ্মৰাজিক আমি ধুনীয়াকৈ তেওঁলোকৰ কৰ্মৰাজি আমাৰ হৃদয়ত ৰাখি আমিও সেইমতে বাট বুলিম, তেতিয়া এখন সুন্দৰ অসম পাম। আৰু ঠিক এনেকুৱা তেওঁলোকৰ মনৰ ভিতৰতেই তেওঁলোকৰ কথাখিনি আছিল। এতিয়া ধুনীয়াকৈ কৈছে গানখিনি, কি ধুনীয়াকৈ নিপেন্দা গালেই, পৰজনমৰ শুভ লগন যদি আমাৰ হয় দেখা। ইমান ধুনীয়া। আৰু আছিলে গীতবিলাক পাহৰি যাওঁ। আমাৰ বীৰেন বৰা ছাৰে অলপ আগতে কৈছিল যে তেওঁ সেই গীতটো কি আছিল আৰু সেই গীতৰ কথাখিনি তেওঁ ক'লে। মই মাত্ৰ দুটা লাইন গাবলৈ যত্ন কৰিছোঁ। মোৰ মোৰ জীৱন নাটক হে ৰাগিনী কল্যাণ শৰ্মা। এই গীতটো মই কৈছোঁ এটা কথা, এই গীতটো কেৱল খগেন মহন্তৰ কণ্ঠতেই ভাল লাগে। গীতটো সুৰ কৰিছিল খগেন মহন্তদেৱে, আমাৰ অসমৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী। তেওঁ এই পৃথিৱীত নাই, আৰু তেওঁৰ কণ্ঠতে গীতটো ভাল লাগে। আমি যিমানেই চেষ্টা নকৰোঁ নাগাওঁ কিয়, গানটো কিন্তু আমাৰ কণ্ঠত বেছি একো ভাল নালাগে। কেৱল তেওঁৰ কণ্ঠতে ধেমালি নন্দী ভংগী পুত্ৰধা হাঁহি বিননিৰে ভাও দিলো নানা বোৱালো শ্ৰদ্ধা নৱ নৱৰথে পালো ভাওনা নৱ নৱৰথে পালো ভাওনা আশা নিৰাশা আজি হ'ব মোৰ জীৱন নাটক ভাওনাৰ অৱসান মোৰ জীৱন নাটৰ হে ৰাগিনী কল্যাণ শৰ্মা। নীল আকাশৰ প্ৰতি তৰাই ধিমিকি ধিমিকি জ্বলে যাবনুনি একে নিশাতে বেলিৰ পোহৰ পালে ভৰিৰ লগৰে বন্তি ৰহিষা মুকৈ নাচে হৰমান তালৰ কল্যাণ ৰাগৰ অপৰূপ আছে। শিক্ষক গোটৰ সভাপতি মহোদয়, IQSC সমন্বয়ক ছাৰ আৰু উপস্থিত আমাৰ শিক্ষকবৃন্দ, লগতে অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অনুষ্ঠানৰ শেষৰ ফাললৈ আগবাঢ়িছোঁ শলাগাৰ শৰাই। আজিৰ এই অনুষ্ঠানটো আমাৰ ইমান সুন্দৰকৈ আয়োজন কৰা সকলো সহায় সহযোগিতা আগবঢ়াইছে, বিশেষকৈ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, তেখেতৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাৰ অবিহনে আমাৰ এই সফলতা সম্ভৱ নহয়।
আমি ধন্যবাদ জ্ঞাপন কৰিবলৈ ওলাইছোঁ আমাৰ IQAC-ৰ সমন্বয়ক মহোদয় লগতে IQAC-ৰ লগত জড়িত সকলো শিক্ষক আৰু শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাই আমাক কৃতাৰ্থ কৰিছে। আমি ধন্যবাদ জ্ঞাপন কৰিবলৈ ওলাইছোঁ আমাৰ মাজত উপস্থিত থকা আমাৰ বীৰেন বৰা ছাৰ লগতে অন্যান্য শিক্ষকবৃন্দ তেওঁলোকৰ উপস্থিতি আৰু দিহা পৰামৰ্শই আমাক কৃতাৰ্থ কৰিছে। আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শেষত ধন্যবাদ জ্ঞাপন কৰিবলৈ ওলাইছোঁ আমাৰ আজিৰ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰা আমাৰ ভূমিজা বৰ্মন বাইদেউ লগতে আমাৰ মিউজিক ক্লাবৰ আহ্বায়ক দিগন্ত কলিতা ছাৰ আৰু আটাইতকৈ শেষত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোক উপস্থিত থাকি আজি অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সহায় কৰিলে। শেষত আমাৰ মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি মোৰ কোনোবা ৰৈ গৈছে ক'বলৈ তেওঁলোককো মোৰ ফালৰ পৰা আৰু আমাৰ মিউজিক ক্লাব আৰু IQAC ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শলাগৰ শৰাই অনুষ্ঠানটি ইমানতে শেষ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ শিল্পী শৰ্মা। এইবাৰ মই মাইক্ৰফোন আগবঢ়াম ডক্টৰ দিগন্ত কলিতালৈ। তেওঁ গোটেইখিনি অনুষ্ঠান সুন্দৰকৈ পৰিচালনা কৰিব। আমাৰ শিক্ষকখিনি আছে মই আপোনাৰ ষ্টুডেণ্টৰ
হালুয়া দে কারনুয়া স্বাধীন সিপিয়া হালুয়া দে কারনুয়া স্বাধীন সিপিয়া হালুয়া দে কারনুয়া স্বাধীন সিপিয়া হালুয়া দে কারনুয়া পঞ্চায়তে জগর মনরে মনুয়া পঞ্চায়তে জগর মনরে মনুয়া যুজিব সমর রত্নগরিয়া বনুয়া যুজিব সমর রত্নগরিয়া বনুয়া স্বাধীন সিপিয়া হালুয়া দে কারনুয়া স্বাধীন সিপিয়া হালুয়া দে কারনুয়া बड़े बड़े जाति नमो चुरी डकैती थे बड़े बड़े जाति नमो चुरी डकैती थे बच्चा तोड़ माते नाना जालियों में बड़े बड़े जाति नमो चुरी डकैती थे बड़े बड़े जाति नमो चुरी डकैती थे बच्चा तोड़ माते नाना जालियों में ধন্যবাদ জানাইছো মাৰ্টিনা কলিতালৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছো লিজা তালুকদাৰ হাজমি থাকিব পাপিয়া দাস কি কৰি আছে নহয় মই নাছিলোঁ আহিব লাগিছিল কৰিব লাগে হয়নে এতিয়া নহয় যেতিয়া তেওঁ জইন Thank you.
ভইচত গাইছোঁ আচলতে, কাৰণ এই গানটো খুবেই মোৰ প্ৰিয় আৰু মই জানো মোৰ হিয়াৰ অপূৰ্ণ আশা মোৰ টানিবৰ কাৰণে মোৰ ৰিয়েল ভইচটো অকণমান দিগদাৰ হয়, সেইকাৰণে আজি তেনেকৈ গালোঁ, বেয়া নাপাব, ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি এইবাৰ অলকা হাজৰি বৰ্গক চমুকৈ দুআষাৰ গাবলৈ অনুৰোধ জনাইছোঁ। আমি একে বিভাগৰে, গতিকে আমি দুয়োটাই মোৰ হৈও গাইছিলোঁ নেকি হ'ব আৰু। আপুনি এলাইন হ'লেও গাব লাগিব, এষাৰি হ'লেও গাব লাগিব, এৰি নিদিওঁ বাৰু। মানে মই একদম গান টানিব নোৱাৰো, এনেকৈ ক'লে এনেকুৱা বদলাই যে আগতে যেনিবা খুব ভাল গাইছিলোঁ।